নমস্কাৰ বহুদিনৰ মূৰত আকৌ এটা আপোনালোকলৈ ভিডিঅ' প্ৰস্তুত কৰিব বিচাৰিছোঁ। যদি ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। এবাৰ কি হ'ল, এখন গাঁৱত এজন তেওঁৰ পত্নীৰ তেওঁৰ পত্নী প্ৰেগনেণ্ট। তো সেইটো কাৰণে তেওঁ পত্নীৰ ডক্টৰক দেখুৱাবলৈ কাৰণে আহিব নোৱাৰে। তো সেইটো কাৰণে তেওঁ কি কৰিলে, তেওঁ গাঁৱৰ পৰা ডক্টৰৰ চেম্বাৰলৈকে তেওঁ চাইকেল মাৰি আহিলে। চাইকেল মাৰি আহি পেলাই ডক্টৰৰ ওচৰত পালেহি। ডক্টৰৰ ওচৰত পাই পেলাই ডক্টৰক কৈছে যে ঐ ডক্টৰ ঐ বোলে আমাৰ মাইকীটো বোলে জগু হৈছে আৰু তই একবাৰ গৈ চাই আহিবি। তো ডক্টৰে ভাবিলে আৰু গৈ সেইটো ভাল। তো তেখেতে কি কৰিলে যে চাইকেলখন তই ইয়াতে থৈ যা, মোৰ বাইকতে বৈ আৰু ককাই সোনকালে পামগৈ আৰু। তাৰপাছতে বাইকত উঠি গৈ পালেগৈ। তেখেতৰ পত্নীক চাই পেলাই ঔষধ চৌষধ যি দিব লাগে দিলে আৰু। দিয়াৰ পাছতে ডক্টৰজনে ক'লে যে মোৰ ফিজটো, কৈছে তোৰ ফিজটো কিমান দিব লাগিব ককাই? ক'লে বোলে 500 টকা। 500 টকা তয়ে মোক দিব লাগিব? বোলে তোক মই কেলে দিব লাগিব? মইতো বাইকত লৈ আহিছোঁ, মোৰ তেল পুৰি পেলাই তোক তোৰ মিছেছৰ চোৱা চিতা কৰিবলৈ, তোক আকৌ মই 500 টকা কেলে দিম? ঐ ককাই তই মোৰ বডি তলুৱাটো চাচোন, যিটো কণ্ডিশ্যন হৈ গৈছে মোৰ বডি তলুৱাটো। বোলে কি হ'ল? বোলে তোৰ বাইকৰ পকৰত আহোঁতে বোলে গোটেই মোৰ জোতা পাতি বোলে চুল পাতি মোৰ তলুৱা চেলি গ'ল। এতিয়া বোলে মোৰ ডক্টৰক ট্ৰিটমেণ্ট কৰিবলৈ তয়ে মোক 500 টকা। কি ক'লে, তই মূৰ্খ নেকি? তই মোৰ বাইকখনত কেলে ভৰিটো উঠাই নোৱাৰো? মই যেনেকৈ উঠাইছোঁ তোৰ দুটা পৰি বাইকত থাকোঁতেই যিটো স্পীডত গৈ মোৰ দুটা উঠাই দিলে তই উৰায়ে দিবি।